হাই গাইজ, আজি পুৱাই আহিলোঁ শিৱ মন্দিৰলৈ আৰু এইবাৰ শাওণ মাহ আহাৰৰ পৰাই লাগিছে। এইবাৰ 8টাকৈ সোমবাৰ পাইছোঁ। আজি প্ৰথম সোমবাৰটোতে আমি আমাৰ ওচৰৰে মইনামতি বজাৰৰ শিৱ মন্দিৰটোলৈ আহিলোঁ। ৰাস মন্দিৰৰ কান্ধাতে আছে। এতিয়া ঘৰৰ পৰা পানী আনিছিলোঁ, সেই পানী শিৱলিংগত ঢালিব ওলাইছোঁ। আৰু কিছুমানে সেই কৰিছে, পূৰ্ণিমাৰ পৰাই পালিছে। আমি সোমবাৰ কেইটা পালিম, সেইবাবে এইটো সোমবাৰৰ পৰাই পালিছোঁ। शिव शिव शंभू त्रिलोकपति नमो नमो बोल बम शिव शिव शंभू देवादिदेव नमो नमो बोल बम बम बोल बम बोल बम बम बोल बम बोल बम बम बोल बम बाबा शिव शंकर जटाधारी तुमी बाबा सर्वगुणाकर तुम्हार चरणते भक्त समाहार बाबा शिव शंकर जटाधारी तुमी बाबा কৈলাসে বাস কৰি শ্মশান ফুৰা ভক্তগণৰ এই দুখ দূৰ কৰা তোমাৰ চৰণতে এৰিছো মোহ মায়া জয় শিৱ শংকৰ তুমিয়ে জগত দাতা বল বম ভোলা বাবা চাৰিও দিশে তোমাৰ লীলা খেলা এই লীলা খেলা शिव शिव शंभू देवादिदेव नमो नमो बोल बम शिव शिव शंभू देवादिदेव नमो नमो बोल बम शिव शिव शंभू देवादिदेव नमो नमो बोल बम बम बोल बम बोल बम बम बोल बम बाबा रे भक्त शिव शिव शंभू हे भोलेनाथ बाबा रे भक्त त्रिपद दिन राति मग्न मन आमार শুদ্ধ বাবাৰে ভক্ত নকৰো অন্যায় নকৰো যুদ্ধ গতিশীল জীৱনত হোৱা নাই স্তব্ধ বাবা লাগে বাবা হালিম শট বাৰু আমি লাগি যায় মজা উৰি ফুৰো আকাশতে গণি ফুৰো তৰা জীৱনৰ প্ৰতি খোজে খাইছো মই যন্ত্ৰণা মহাদেৱৰ ভক্তিয়ে দিয়ে মোক সান্তনা বাবা লাগে বাবা হালিম শট মাৰো আমি লাগি যায় মজা উৰি ফুৰো আকাশতে গণি ফুৰো তৰা জীৱনৰ প্ৰতি খোজে খাইছো মই যন্ত্ৰণা মহাদেৱৰ ভক্তিয়ে দিয়ে মোক সান্তনা বাবা আমাৰ শম্ভু